নমস্কাৰ আজি আপোনালোকৰ লগত মই প্ৰটিনৰ বিষয়ে আলোচনা কৰিম বহুতে হয়তো প্ৰটিন নামটো শুনিছে কিন্তু এই প্ৰটিনটো কি হয় আৰু ইয়াৰ ভাগবিলাক কি লগতে আমাৰ দেহৰ ভিতৰত প্ৰটিনৰ কেনেকুৱা কাম কৰে আমি কি খাদ্যৰ পৰা কেনেকুৱা ধৰণৰ প্ৰটিন পাওঁ এই সকলোবিলাক কথা মই এই ভিডিঅ'টোত উল্লেখ কৰিম চাওক প্ৰটিন হলে এনে এবিধ মেক্ৰনিউট্ৰিয়েণ্ট যি আমাৰ দেহৰ বৃদ্ধিৰ কাৰণে লগতে আমাৰ দেহৰ মাংসপেশীৰ বৃদ্ধিৰ বাবে আৰু আমাৰ দেহৰ ছাল হওক বা নখ চুলি এই সকলোবিলাক গ্ৰোথৰ কাৰণে প্ৰটিনৰ দৰকাৰ হয় প্ৰটিনত খাইতেও 21টা এমিনো এচিড থাকে তাৰে 10টা হ'ল এসেনশিয়াল এমিনো এচিড এই 10টা এসেনশিয়াল এমিনো এচিড আমি খাদ্যৰ জৰিয়তে আহৰণ কৰি লওঁ আৰু 11টা নন এসেনশিয়াল এমিনো এচিড থাকে যাক আমি আমাৰ দেহে নিজেই উৎপন্ন কৰি লয় এতিয়া আমাৰ দেহৰ ভিতৰত প্ৰটিনে কেনেকুৱা কাম কৰে তাৰ বিষয়ে অলপ আলোচনা কৰোঁ চাওক আমি যেতিয়া খাদ্য খাওঁ সেই খাদ্যবিলাক হজম কৰিবৰ কাৰণে আমাৰ দেহৰ ভিতৰত এমাইলেজ লাইপেজ পেপচিন নামৰ প্ৰটিন থাকে যি আমি খোৱা খাদ্যবিলাক হজম কৰাত সহায় কৰে ইয়াৰ লগতে এক্টিন আৰু মাইচিন নামৰ দুবিধ প্ৰটিনে আমাৰ মাংসপেশী সংকোচনত সহায় কৰে ইয়াৰ উপৰিও কেচিন নামৰ এবিধ প্ৰটিনে কি কৰে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক বৃদ্ধি কৰাত সহায় কৰে আমাৰ দেহত থকা কেৰাটিন নামৰ হৰমন প্ৰটিনে কি কৰে আমাৰ দেহৰ নখ বা চুলি আদি বৃদ্ধি কৰাত বহুত পৰিমাণে সহায় কৰে ইয়াৰ লগতে হিমোগ্লোবিন নামৰ প্ৰটিনে আমাৰ দেহৰ হাঁওফাঁওৰ পৰা গোটেই দেহলৈ বিশুদ্ধ অক্সিজেন কঢ়িয়াই নিয়াত সহায় কৰে ইয়াৰ উপৰিও প্ৰটিনে আমাৰ দেহৰ ভিতৰত হ'ব পৰা ভাইৰাছ বা বেক্টেৰিয়া আক্ৰমণক বাধা দি ৰাখে আমাৰ দেহৰ ভিতৰত এনেকুৱা কাম চলি থাকিবৰ কাৰণে আমি খোৱা খাদ্যত সদায় প্ৰটিনৰ প্ৰয়োজন হয় এতিয়া মই নেক্সট ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম আমাক কিমান পৰিমাণৰ প্ৰটিন প্ৰয়োজন হয় আৰু কি খাদ্যৰ পৰা কিমান প্ৰটিন পাম তাৰ বিষয়ে নেক্সট ভিডিঅ'টোত মই উল্লেখ কৰিম